চিৰাঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিজনীমাখী ৰাইজৰ নামত অহা বিলৰ বিৰুদ্ধে বিজনীমাখী ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। চিৰাং জিলাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিদ্যুৎ বিভাগৰ গ্ৰাহকে আজি বিলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। গ্ৰাহকসকলৰ এমাহৰ বিল 17,000, 15,000, 10,000 বিল অহাত ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত গ্ৰাহকসকলে বিদ্যুৎ বিভাগৰ বিষয়ববীয়াৰ ওচৰত অভিযোগ উত্থাপন কৰি কয় যে যাতে অহা দিনবোৰত বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষই ন্যায্য বিল প্ৰদানৰ দাবী জনায় বিজনীমাখী ৰাইজে। চিৰাঙৰ পৰা ৰাজীৱ বৰ্মনৰ প্ৰতিবেদন। প্ৰথম যেতিয়া মিটাৰ দিছিল সেইটো নষ্ট হোৱা যোৱাবাৰ তাতে গেল ডাবল বিল কেনেকৈ দিম আমিতো বিল আছে তো সমস্যা মানে মোৰ ফেব্ৰুৱাৰী 26 মাহলৈকে ফেব্ৰুৱাৰী 26 তাৰিখৰ 2021লৈকে মই ক্লিয়াৰ কৰা আছিলোঁ। 316 টকা মোৰ বিলটো আহিছিল। এতিয়া আকৌ এক সপ্তাহমান পিছত তাত ঘৰত গৈখিনি ইউনিট চেক কৰাৰ পাছত 9,770 টকা আহিল মোৰ ঘৰৰ বিলটো। ছাৰ মোৰ আগৰ পৰাই প্ৰতি মাহতে 30ৰ তলত ইউনিট বিল আহে। পাছত কি হ'ল এক মাহতে 124 ইউনিট, 112 ইউনিট, 199 ইউনিট এনেকৈ বিল আহি আছে। সেইকাৰণে মই বেছি বিল হোৱাৰ কাৰণে মই বিলটো দিব পৰা নাই। এতিয়া মোৰ লাইনটো 21,100 কিমান 93 টকা কিমান আছিল, লাইনটো মোৰ কাটি দিছে। এতিয়া বিল কমাব গৈছোঁ, এতিয়া কয় নহয় বিলটো দিব লাগিব, এইটো আপোনাৰ মিটাৰত হৈ আছে, বিল দিব লাগিব এনেকৈ কৈ আছে। আমি ছাৰ ক'ৰ পৰা দিম বিলবিলাক? ইমান বিল এক মাহতে 124 ইউনিট, 112 ইউনিট, 99 ইউনিট এনেকৈ উঠি আছে। ছাৰ আপোনালোকৰ ওচৰত আবেদন কৰিলোঁ, ছাৰ এইবিলাক যাতে এনেকৈ নহয়, আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। কিমান টকা বা আহিলে তাৰপিছত মানে জানুৱাৰী মাহত এখন বিল দিলে 1530 টকা, আৰু লকডাউনৰ সময়ত মই বিল এখন দিব আহিছিলোঁ 800 কিবা 1000 টকা 57 টকা আছিলে নেকি, 1057 টকা আছিলে। কিন্তু মই লকডাউনৰ ক্ষেত্ৰত দিব পৰা নাই। এতিয়া দিব আহিলোঁ, কৈ আছে যে গোটেইখিনি বিল সম্পূৰ্ণ ক্লিয়াৰ কৰিব লাগিব, নহ'লে কিস্তি হিচাপত দিলেও হ'ব এনেকৈ ক'ল আৰু কি। কিন্তু কিহৰ কাৰণে ইমানখিনি বেছি হ'ল মই নাজানো আৰু কি। 15,000 এতিয়া অফিচত আহোঁতে আপোনাক কি কৈছে অফিচৰ মানুহে? কিছু কোৱা নাই। আপুনি কি কাম কৰে? আমি মানুষের কাজ কাম করে। ঘৰত কি জ্বলে? ঘৰত লাইট কিমান জ্বলে? ঘৰত 3টা লাইট জ্বলে। মাত্ৰ 3টা লাইট, টিভি নাই? নাই। কিমান টকা বিল আহিছে? আর স্বামীটা নাই তো, মরে গেছে তো। আমাৰ নতুনকৈ এটা ছিষ্টেম আহিছে AI বেছড। সেইটোতে কি হয়, মানুহৰ কনজিউমাৰৰ মিটাৰটো ফটো মাৰিলে যিমানখিনি ইউনিট থাকে সেইটো মানে অলৰেডি মানে মোবাইলটোৱে বা এপ্লিকেশ্যনটোৱে কেপচাৰ কৰি লয়। তেতিয়া সেইটো কাৰণে কি হৈছে, মানুহৰ বহুত বিল হৈ গৈছে। কিছুমান মিটাৰ ৰিডাৰৰ ভুলৰ কাৰণে হৈছে, যিহেতু মানে আগতে সিহঁতি ভুলকৈ অলপ ৰিডিং লৈ আছিলে, সেইকাৰণে এইটো বহুত বেছি বিল হৈ গৈছে। আৰু সেইটো কাৰণে কি হৈছে, আমি আমাৰ ওপৰৰ অথৰিটিৰ লগত কথা পাতি আছোঁ, যাতে বস্তুটো স্লেব এডজাষ্টমেণ্ট দিলে বহুতখিনি মানুহে ৰেহাই পাব। সেইকাৰণে পদক্ষেপ মানে আমি হায়াৰ অথৰিটিৰ কাৰণে লেটাৰ লিখিছোঁ, যিহেতু আমাৰ বিলত চাব আপুনি 5 টকা 10 পইচা স্লেব ছিষ্টেমত আছে। 5 টকা 10 পইচা, 6 টকা 35 পইচা আছে, আৰু 7 টকা 35 পইচা আছে। সেই তলৰ স্লেবকেইটা আমি কমাব বিচাৰিছোঁ। গোটেই বিলখন আমি এটা স্লেবত আনিলে মানুহখিনি যথেষ্টখিনি অলপ ৰেহাই পাব। সেইটো আমি মানে সেই কথাটো আমি ওপৰত লিখিছোঁ মানে।